নমস্কাৰ অসমৰ সকলো কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ অইন বছৰৰ দৰে এই বছৰো মাতৃ পিতৃ বন্দনাৰ বাবে একেৰাহে 3 দিনকৈ ছুটি লাভ কৰিব অসমৰ সকলো ধৰণৰ কৰ্মচাৰীয়ে আগৰ বছৰ যিসকলে এই ছুটি লৈছিলে বা এপ্লাই কৰিছিলে সেই সকলৰ নতুনকৈ ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰয়োজন নাই আৰু যিসকলে নতুনকৈ চাকৰিত যোগদান কৰিছে বা আগতে মাতৃ পিতৃ বন্দনা ছুটিটো লোৱা নাছিলে সেই সকলে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব আগতে ৰেজিষ্ট্ৰেচন কৰা সকলে কেনেকৈ আবেদন কৰিব তাৰ লগতে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰি কেনেকৈ এই 3 দিনীয়া ছুটিটো লাভ কৰিব আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব আপোনালোকৰ কাৰণে লৈ আহো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ ভাল লাগিলে এটা লাইক কৰি দিব অৰ্ডাৰখন আপোনালোকক দেখুৱাই দিব বিচাৰিছো গভৰ্ণমেণ্ট অফ আসাম আৰু ইয়াত আপোনালোকে নোটিফিকেশনত তলৰ পিনে দিয়া আছে আপোনালোকে চাবলৈ পাইছে স্পেশাল ক্যাজুয়াল লিভ আন্ডাৰ মাতৃ পিতৃ বন্দনা স্কিম অন 14 November 2025 ফ্ৰাইডে এণ্ড 15 November 2025 Saturday আৰু তাৰ লগতে 16 November 2025 Sunday এনেকৈ আপোনালোকে 3 দিন একেৰাহে ছুটি লাভ কৰিব আৰু তলৰ পিনে দিয়া হৈছে all the state government employees may apply through the portal অসমৰ সকলো ধৰণৰ কৰ্মচাৰীয়ে এই ছুটিটো লাভ কৰিব পাৰিব যদিহে এই পৰ্টেলত গৈ এই ৱেবছাইটটোত গৈ আপোনালোকে ছুটিটো আবেদন কৰে এই ৱেবছাইটটো মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া আছে আপোনালোকে এই লিংকটোৰ পৰা গৈ আবেদন কৰি ল'ব পাৰিব পৰ্টেলত দিয়া আছে কেনেকৈ আপোনালোকে আবেদন কৰিব তাৰ কাৰণে ইনষ্ট্ৰাকচন দিয়া আছে ইনষ্ট্ৰাকচনখিনি আপোনালোকক দেখুৱাই দিছো 9টা পইণ্ট দিয়া হৈছে আপোনালোকে এইখিনি ফলো কৰি আবেদন কৰি ল'ব পাৰিব যিহেতু মই প্ৰ্যাকটিক্যালি দেখুৱাই দিছো আপোনালোকে ইনষ্ট্ৰাকচনখিনি নপঢ়িলে হ'ব যদি আপোনালোকে পঢ়িব বিচাৰে পঢ়ি ল'ব পাৰে ভিডিওটো পজ কৰি আপোনালোকে এই কামটো মোবাইলৰ জৰিয়তে কৰিব পাৰিব আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব মাতৃ পিতৃ বন্দনা মই ক্ৰোম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিছো ইয়াত আপোনালোকে চাবলৈ পাইছে প্ৰথম যেটো লিংক আহে এটোত আপোনালোকে ক্লিক কৰি দিব এনেকৈ হোম পেজত আপোনালোকে আহি যাব ইয়াত তলৰ পিনে চাব how to apply কেনেকৈ কৰে তাৰ কাৰণে ইনষ্ট্ৰাকচনখিনি দিয়া আছে এটি আপোনালোকে চাব স্পেশাল ক্যাজুয়াল লিভ ইয়াত দিয়া আছে বিৱৰণখিনি ইয়াৰ ৰাইট সাইডে আপোনালোকে চাবলৈ পাইছে এমপ্লয়িজ লগইন ইয়াত যি সকলে আগতে ৰেজিষ্ট্ৰেচন কৰিছে বা যোৱা বছৰ ছুটিটো লাভ কৰিছে সেই সকলে ইয়াত আপোনালোকে মোবাইল নম্বৰটো দিব আৰু তলত সেন্ড ওটিপিত ক্লিক কৰি দিব ওটিপি মোবাইলত আহি যাব সেই ওটিপিটো ইয়াত ভৰাই দিব আপোনালোকে লগইন হৈ যাব পাৰিব আৰু আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহলে এই তলত ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ইয়াত ক্লিক কৰি দিব লাগিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে পাৰ্সোনাল ইনফৰমেশন দিব লাগিব নেম মিডল নেম লাষ্ট নেম যদি মিডল নেম নাই তেনেহলে ফাৰ্স্ট নেম আৰু লাষ্ট নেম দিবই লাগিব ফাদাৰ্স নেম মাদাৰ্স নেম মোবাইল নম্বৰ ডেট অফ বাৰ্থ জেন্ডাৰ অফিচিয়েল ইনফৰমেশনখিনি দিব লাগিব ডু ইউ বিলংগিং টু এ এসেনশিয়াল সাৰ্ভিস ক্যাটাগৰী টিচিং নন টিচিং স্টাফ এলিমেন্টাৰী এণ্ড সেকেন্ডাৰী স্কুল ইন দ্য ষ্টেট অফ এলিমেন্টাৰী এণ্ড সেকেন্ডাৰী স্কুল অফ আসাম ইয়াত আপোনালোকে ইয়েস কৰি ল'ব ইয়াৰ পিছত আপোনালোকে দিব লাগিব অফিচৰ নামটো কোনটো ডিপাৰ্টমেন্টত আপুনি কাম কৰে সেই অফিচৰ নামটো ইয়াত দিব লাগিব আৰু ডেজিগনেশন দিব লাগিব আপুনি কোনটো ৰেংকত কাম কৰে বিদ্যালয়ৰ ক্ষেত্ৰত এসিস্ট্যান্ট টিচাৰ হেড টিচাৰ প্ৰিন্সিপাল ইত্যাদিবোৰ দিব লাগিব আৰু ইয়াত সিলেক্ট ডিপাৰ্টমেন্টটো সিলেক্ট কৰি ল'ব লাগিব আপোনালোকে যেটো ডিপাৰ্টমেন্টত কাম কৰে হেতু ডিপাৰ্টমেন্ট সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আছে হেড অফ কনসাৰ্ন ৰিপৰ্টিং অফিচাৰ যিজন আপোনাৰ ওপৰৰ লেভেলত আছে যাক ৰিপৰ্টিং কৰিব পাৰে বা আপুনি যেটো ছুটিৰ কাৰণে এপ্লিকেশন কৰিছে হেতু যত সাবমিট কৰিব সেই অফিচাৰৰ ইয়াত নামটো দিব লাগিব আৰু ডিস্ট্ৰিক্টটো ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব ওয়াৰ্কিং ডিস্ট্ৰিক্ট দিব লাগিব আৰু সাব ডিভিশনটো ওয়াৰ্কিং ডিস্ট্ৰিক্টৰে দিব লাগিব ব্লকটো দিব লাগিব অফিচিয়েল আইডি যেটো থাকে হেতু আপোনালোকে দিব লাগিব আপোনালোকে যেটো ডিপাৰ্টমেন্টত কাম কৰে সেই ডিপাৰ্টমেন্টৰ আইডি কাৰ্ডটো ইয়াত দিব লাগিব ম্যাক্সিমাম ফাইল সাইজ হ'ব লাগিব 5 MB ইয়াতকৈ বেছি হলে নহব আৰু ইয়াত দিব লাগিব পাসপোৰ্ট সাইজ ফটো এটা দিব লাগিব ইয়াত আৰু সাইজটো ইয়াত দিয়া হৈছে আপোনালোকে এইখিনি সাইজ মিলাই আপলোড কৰি ল'ব ইয়াৰ পিছত ডিক্লেৰেশনখিনি দি ক্যাপচাটো ভৰাই ইয়াত ৰেজিষ্টাৰ ক্লিক কৰি দিব মই অলৰেডি ৰেজিষ্টাৰ কৰিছো সো মই লগইনত গুচি যাম লগইনত যাবলৈ হলে ওপৰৰ পিনে এনেকৈ আপোনালোকে চাব লগইন ৰেজিষ্টাৰ দুটা লিখা আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে তলৰ পিনে আপোনালোকে এনেকৈ দেখা পাব মোবাইল স্ক্ৰিনত হলে অলপ তলৰ পিনে থাকিব
ইয়াত আপোনালোকে মোবাইল নম্বৰটো দি সেন্ড OTP ক্লিক কৰি দিছো ইয়াত OTP অলৰেডি সেন্ড হৈ গৈছে এনেকৈ OTP টো ভৰাই লগইন হৈ লৈছো আৰু ইয়াত ৰাইট সাইডে মোৰ নামটো দেখুৱাইছে প্ৰফাইল দেখুৱাইছে ড্যাশবোৰ্ড আৰু লগ আউট চাৰিটা অপচন আপোনালোকে ইয়াত পাই যাব আৰু ইয়াত তলৰ পিনে আপোনালোকে চাবলৈ পাব এনেকৈ এপ্লাই ফৰ লিভ ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ তলৰ পিনে চাব ইয়াত সিলেক্ট কৰি ল'ব লাগিব কাৰ হৈতে আপোনালোকে সময়টো কটাব পেৰেন্টস আছে পেৰেন্টস ইন ল আছে আপোনালোকে এটো সিলেক্ট কৰি ল'ব মোৰ ক্ষেত্ৰত মই পেৰেন্টস টো সিলেক্ট কৰিছো ইয়াত লিভৰ ডেটটো দিবলৈ দিছে মই ইয়াত ৰাইট সাইডে এনেকৈ ক্যালেন্ডাৰত গুচি যাম ক্যালেন্ডাৰ যোৱাৰ পিছত ইয়াত আপোনালোকে চাবলৈ পাইছে 14 নৱেম্বৰ টু আকৌ ক্যালেন্ডাৰত গৈছো ইয়াত 15 তাৰিখটো সিলেক্ট কৰি দিছো 14-15 শুক্ৰ শনি আৰু ইয়াত ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব ষ্টেটটো সিলেক্ট কৰি দিছো আৰু ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিছো আপুনি কোনখন ডিস্ট্ৰিক্টত ছুটি লৈ থাকিব সেই ডিস্ট্ৰিক্টটো ইয়াত সিলেক্ট কৰিব লাগিব ইয়াৰ পিছত এড্ৰেছ ডিউৰিং লিভ আপুনি কত সময়টো কটাব এইখিনি দিব লাগিব এড্ৰেছটো দিব লাগিব এইখিনি ভৰাই দিছো ভৰাই দিয়াৰ পিছত এপ্লাইত ক্লিক কৰি দিব লাগিব এতিয়া লিভটো লোৱাৰ কাৰণে এপ্লাইত ক্লিক কৰি দিব লাগিব ইয়াত তলৰ পিনে চাবলৈ পাইছে ইউৰ লিভ এপ্লিকেশন হেজ বিন সাকসেসফুলি সাবমিটেড ইউৰ লিভ এপ্লিকেশন আইডি ইজ এইটো আইডিটো দিয়া হৈছে আৰু আপোনাৰ যেটো এপ্লিকেশন আছে হেতু একসেপ্ট কৰা হৈছে এতিয়া চাব এই ড্যাশবোৰ্ডত যোৱাৰ লগে লগে আপোনালোকে এনেকৈ পাব লিভ এপ্লিকেশন আইডি নম্বৰটো দিয়া হৈছে আৰু সনটো দিয়া হৈছে এনেকৈ আৰু ভিউ ডিটেইলছটো দিয়া হৈছে আপোনালোকে ভিউ ডিটেইলছত ক্লিক কৰি ভিউ ডিটেইলছটো চাব পাৰিব ইয়াত চাব পাৰিছে এড্ৰেছটো আৰু আপুনি যদি এতিয়া এপ্লিকেশনখন জেনাৰেট কৰিব বিচাৰে বা প্ৰিন্ট আউট কৰিব বিচাৰে যেহেতু প্ৰিন্ট আউট কৰিব লাগিব প্ৰিন্ট আউট আপোনালোকে কৰি ল'ব এইটো লৈ ল'ব আৰু ইয়াত seal and signature head of the department reporting officer যাৰ পৰা আপোনালোকে ছুটিটো গ্ৰেন কৰিব তেওঁৰ সিগনেচাৰ আৰু seal ল'ব লাগিব আৰু ইফালে লেফট সাইডে আপোনাৰ এমপ্লয় জনৰ সিগনেচাৰ দিব লাগিব দিয়াৰ পিছত এইটো আকৌ আপলোড কৰিব লাগিব এই সেকশনটোত আপলোড কৰিব লাগিব ইয়াত আপোনালোকে তিনিটা অপচন দেখা পাব আপলোড সাইনড লিভ এপ্লিকেশন যেটো এপ্লিকেশন মই ইতিমধ্যে দেখালো হেতু দুটাতে সাইন লাগিব ৰিপৰ্টিং অফিচাৰ আৰু এমপ্লয় জনে সাইন কৰিব লাগিব আৰু হেতু ইয়াত আপলোড কৰিব লাগিব তাৰ পিছত যাৰ লগত আপুনি সময়টো পাৰ কৰিব আপোনালোকে 14 নৱেম্বৰৰ ফটোটো ইয়াত আপলোড কৰিব আৰু 15 নৱেম্বৰৰ ফটোটো আপোনালোকে ইয়াত আপলোড কৰিব পাৰে আৰু এনেকৈ তলত আপলোডত ক্লিক কৰি দি আপলোড কৰিব পাৰে এটো তেতিয়াই কৰিব যেতিয়া আপোনালোকে বন্ধটো পাৰ কৰিব ধন্যবাদ সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে ভিডিওটো ভাল পালে এটা লাইক কৰি দিব আৰু যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব